বিয়া কোনবাই যদি প্ৰি ৱেডিং কৰছি কোনবাই আকৌ হানিমুনত যোৱা ফটো দিছি কোনবাই আকৌ মানে এংগেজমেন্ট কৰছি আৰু কোনবাই আকৌ কোৰ্ট মেৰেজ কৰি কিনে গীত এটা লগাই দিছি তুমি আহিলে মোৰ জীৱনত এনেকুৱা টাইপৰ গীত লগাই দিছি আৰু আমাৰ নিচিনা আপি গেলাই কি কৰি আছো আমি বেলেগৰ ফটো চাইছো লাইক কমেন্ট মাৰি আছো আৰু দ্বিতীয়তে হৈছে কি নিজৰ লগৰ যিগেলা আপি আছে তাৰ বিয়া খাবা গৈছো বেলেগটো একো কাম নাই থাপৰি মাৰি আছো বিয়াত যাই কিনে নাচি আছো ৰাইজ নিজৰ দুখটোৰ কথানো কি কম দুখটো সেইকেইটা চলিক লগি লাগছে যিকেইটা চলি প্ৰাইভেট চাকৰি কৰি ভাল আপি পতাইছিল এতিয়া গভৰ্ণমেণ্ট চাকৰি কৰা চলিকেইটাই লৈ গেল ইফালেতো চৰকাৰে ধাপধুপ চাকৰি দিয়ে আছে গতিকে গভৰ্ণমেণ্ট চাকৰি কৰা চলিৰ মানে আকাল নাই এতিয়া লৈ গৈছে উপায়ো নাই কিনো কৰিব নিজৰ দুখটোনো কি কম আমাৰতো আৰু সমস্যাটো কি আছে নাই যিটো বয়সত আমি বিয়া হবা লাগছিল আমাতকে সৰু সৰু আপি গেলাই বিয়া হৈ আছে আৰু সেইটো বয়সত আমি কি কৰিছো লগৰ আপিৰ লগত এই ঘুচছো পুচছো খাইছো এনেকে আছো কাৰণ আমি চলি পোৱা নাই আৰু যিকেইটা চলি পাওঁ এই অভাত দেখুৱাই তোমাৰ চকুৰুতে ভাল লাগছে তোমাক ভাল লাগছে এনেকুৱা টাইপৰ মানে দেখাই হেনেন চলিৰ লগত পেনপেনীয়া চলিৰ লগত কোন আপি বিয়া হ'ব কওকচোন আমি মানে এতিয়া ভাল চলিও নাপাওঁ নিজে বাজাৰ কৰছো নিজে খাইছো আৰু নিজে খন্তি ঘূৰে ঘূৰে ভাত ৰান্ধি আছো উপায় নাই আমাৰ এইয়ে জীৱন অহয় দেখছি না চুলিয়ে পকি গেল এতিয়া উপযুক্ত পাত্ৰ বিচৰতে জীৱনটো এনেকে প্ৰাপ্তবয়স্ক হৈ গেল আৰু দুদিন পিছত এতিয়া চিনিয়ৰ চিটিজেনৰ যিটো চিট আছে বাছত হওক ট্ৰেইনত হওক সেইটোৱে দিব আমাক নহ'ব দিয়ক আৰু নহ'ব